কিমান সাহস হ'লে মানুহ এইবোৰত উঠিব পাৰে ভাবকচোন। আজি মই ক'ত গৈ আছোঁ আৰু লোকেশ্যনটো ক'ত আছে জানিব হ'লে অলপ ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল। ব্লগতো চাগে দেখা পাইছে, ময়ো চাইছোঁ ডিম্পুদাৰ ব্লগ আৰু চাই তাতে গৈ আছোঁ আজি। এইটো হ'ল আপোনালোকৰ লোকেশ্যনটো, চৰাইঘাট লেক বুলি আছে। লোকেশ্যনতো আপোনালোকে চৰাইঘাট লেক মাৰিলে পাই যাব। আৰু তেওঁলোকে উবেৰ দি আহিছে, তো আগত আহি পাইছে। আমি অটো দি আহিছোঁ, অলপমান লেট হৈ গৈছোঁ। আৰু তেওঁলোকে ইয়াতে ৰখি আছে আমাৰ কাৰণে, আহিলেহে টিকেট কাটি কিনে ভিতৰত সোমাম সেইকাৰণে। আৰু আমি এতিয়া আহি পালোঁ, এতিয়া আমি ভিতৰলৈকে যাম। চাওঁ টিকেট ক'ত কিমানকৈ পৰে, গম নাপাওঁ। ব্লগত চাইছিলোঁ, ডিম্পুদা কৈছিল, তাৰপিছতো নিজে চোৱাটো বেলেগ কথা হয়নে। এইটো হ'ল এণ্ট্ৰি গেট, এইফালৰ পৰা এণ্ট্ৰি কৰিব লাগে। আৰু ইয়াতে আমি আহি এইখিনি ভিতৰত অলপমান যাই টিকেটটো কাটি ভিতৰত সোমালোঁ। এয়া আহি গ'লোঁ ভিতৰত আৰু গোটেই জেগাবোৰ আপোনালোকক দেখাই আছোঁ অলপ অলপকৈ। এইখিনি বহুত ভাইৰেল হৈছিল মাজতে, আপোনালোকে গমটো পায়েই চাগে। আমিও ইয়াতে আহিলোঁ, অলপ ফটো ভিডিঅ' বনাম আৰু এইফালে মোৰ মাহী আৰু তেওঁৰ ছোৱালী বহি আছে। আমিও কি কৰিম, আহি বহিলোঁ। ইমান ৰ'দ, খেলিবতো নোৱাৰিম চাগে, সেইকাৰণে ভাবিলোঁ অলপ ছায়াতে বহি পপকৰ্ণ আৰু পানী খাওঁ। বহি বহি পপকৰ্ণ আৰু পানী খাই আছিলোঁ। বহুত ৰ'দ দিছে, ভাবিছোঁ অলপ ৰ'দ কমিলেহে তেতিয়া ফুৰি কিনে জেগাখিনি দেখাম। আৰু এই ল'ৰাকেইটা কেতিয়াৰ পৰা আধা ঘণ্টা হ'ল আমি ইয়াতে গৈছোঁ, তেওঁলোকে আধা ঘণ্টাৰ পৰা এই গছটোতে ফটো উঠি যাই আছে, উঠি যাই আছে। ইমান ধুনীয়া ধুনীয়া লোকেশ্যন থয়, এনেকুৱা লাগিছে গছটো পাৰিলে উঠাই লৈ যাব। গছটোত কিন্তু পাতো নাই ওপৰত। আৰু ইয়াতে মোৰ ভণ্টিহঁতে বহি আছে, তেওঁলোকক সুধি আছিলোঁ তেওঁলোকৰ ফিলিং কেনেকুৱা। এই কৈ আছে ইমান ৰ'দত আহাতকৈ ঘৰত বহি মোবাইল চোৱাই চাগে ভাল আছিলে। আৰু এইটো হ'ল চৰাইঘাট লেক, নিউ পাৰ্কটো যিহেতু মাজতে ভাইৰেল হৈছিল, আপোনালোকে গম পায়েই চাগে। এণ্ট্ৰি ফিজ হ'ল আপোনালোকক 50 টকা কৰি, আৰু এইবোৰ এক্টিভিটি কৰিলে এক্সট্ৰাকৈ কাটিব লাগে, মানে পেক ল'ব লাগে। 500 টকা পেক আছে, 700 টকা পেক আছে। মোৰ ভণ্টিয়ে লৈছিল 500 টকা পেক। তাৰপিছত তাৰ অৱস্থাটো মই আপোনালোকক অলপ পিছত দেখাম। আৰু পানীৰ এক্টিভিটি সেইবোৰৰ আকৌ ফিজ বেলেগ হয়। 200 টকা আছে, 350 টকা, 500 টকা এনেকুৱা আছে। তো আমি ওপৰৰখিনি লৈছিলোঁ। পেকত চাগে 3-4টামান আহিছে। মোৰ ভণ্টি 2টা খেলিছে, তাৰপিছত তাৰ অৱস্থা দেখাম। আৰু এইবোৰ হ'ল ফ্ৰী, এইবোৰত মানে কেইটামান দিছে আৰু ফ্ৰী খেলিবৰ কাৰণে। এইটো এটা আছে, এইফালে আছে, ঝুলনা আছে কেইটামান, সেইকেইটাই ফ্ৰী আৰু বাকী বেছি ফ্ৰী দিয়া নাই। সেইকাৰণে বহুতে কাটাও নাই পেক লৈ, কি কৰিব, বহুতৰ সাহস নাই নহয় এনেকুৱা খেলিব লগা। তো মানুহে এণ্ট্ৰি ফিজ লৈয়ে ভিতৰত আহি আছে, ফটো উঠে আৰু লোকেশ্যনবোৰ চাই চাই যাই আছে। এইবোৰ হ'ল পানীৰ এক্টিভিটি। আৰু এইটো হ'ল নাও, ইয়াতো মোৰ ভণ্টি উঠিছিল পেক লোৱাৰ পিছত। ইয়াতে তথাপি তাই নামি ঠিকেই আছিল। আৰু এইটো খেলাৰ পিছত তাৰ অৱস্থাটো মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, তাই ইয়াতে বমি কৰি মূৰ ঘূৰাই তাৰ অৱস্থা বেয়া। লাষ্টত পানী চানী খুৱাই তাক ভাল কৰিছোঁ আমি। আৰু আপোনালোকক মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ফেচবুকত চালে ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া আমি ওলালোঁ, এইটো বাহিৰৰ পৰা বনাইছোঁ। আমি এতিয়া